হেল্ল' এভৰিৱান, জি9 পুতলা ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি কি কৰিম তাকে দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু আজি বহুত দিনেই হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ মনটো ভাল লগা নাছিলে, সেইকাৰণে ভিডিঅ' দিবলৈ কৰা নাই। কাৰণেও এক্সিডেণ্ট হ'ল, সেইকাৰণে তেওঁৰ লগত প্ৰায় লাগি থাকিবলগীয়া হৈছে। সেইকাৰণে আলহী দুলহীও আছে, হ'লেও এনেকৈ ভিডিঅ' কৰি থাকিবলৈ মনো যোৱা নাছিলে। সেইকাৰণে যেতিয়া বহুত কেইদিন হৈ গ'ল এটা ভিডিঅ'টো আজি নেকি এটা দিওঁ, সেইকাৰণে বোলো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া হ'লেও অলপমান ভাল হৈছেগৈ, কাৰণ এতিয়া দেখালোঁ, এক্সৰে কৰিলোঁ। এতিয়া এক্সৰে কৰোঁতে একো দিগদাৰ হোৱা নাই, খালি সৰু সৰু শিল সোমাই আছে, শিলবোৰ উলিয়াব লাগিব, লাহে লাহে ওলাই থাকিব বুলি কৈছে বাৰু। এতিয়া মই ৰাতিপুৱা আজিকালি স্কুল মই সোনকালেই কৰিলে বাৰু, আৰু স্কুললৈ মই বেটিক থৈ আহিলোঁগৈ, গাড়ী উঠাই থৈ আহিলোঁগৈ। তাৰপৰা এতিয়া চাহ বনাই খুৱাই ল'লোঁহি, ৰুটি চুটি বনাই খুৱাই ল'লোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান সময়লৈকে ভাতকেইটা ৰেডি কৰিব লাগিব, কাৰণ বিশেষ খাব নোৱাৰি, টেঙাটো একেবাৰে খুৱাব নোৱাৰোঁ। টেঙাটো শাক দিছে খাবৰ কাৰণে, বস্তুটো ঘাটো পকি যাব পাৰে। এনেই কাজি নেমু টেঙা খুৱাব পাৰিব, অন্য ধৰক বিলাহী তেনেকুৱা টাইপৰ বস্তুবোৰ বাছি ৰাখিব লাগিব অলপ দিন, যেতিয়ালৈকে ভাল নহয়। সেইকাৰণে এতিয়া কি বনাম চাই থাকিব, কাৰণ এওঁক অলপ মগু আৰু আলু তেনেকৈ দি বইল কৰি খুৱাম, বেছি অন্য নকৰোঁ। কাৰণ মানুহৰ এতিয়া বিষ হৈ থাকে, যিকোনো বস্তু এটা খাবৰ কাৰণে ইচ্ছাও নহয়। সেইকাৰণে এতিয়া তেওঁ কৈছে অকল মগু আৰু আলু অকল বইল কৰি দিলে হৈ যাব, ভাত থাকিব। আৰু এতিয়া আমাৰ কাৰণে কিবা এটা কৰিব লাগিব।
হেল্ল' গাইজ, এয়া এওঁ এক্সিডেণ্ট হোৱা কেইখনমান ফটোকে আপোনালোকক দেখাই দিছোঁ। চাওক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। নতুন এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।